প্ৰথম অকল প্ৰেমেই বিশেষ থাকে নেকি? আমাৰ দৰে অতি ক্ষুদ্ৰ স্মল বিজনেছ অ'নাৰ্ছবিলাকৰ বাবে প্ৰথমটো অৰ্ডাৰ হয়তো প্ৰথম প্ৰেমৰ দৰেই অতিকৈ বিশেষ। আৰু এই যে হোপ এমব্ৰইডাৰী দুটা আমি যেতিয়া আজিৰ পৰা প্ৰায় 1.5 বছৰমানৰ আগত এই বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ এটা 0 ফলোৱাৰ্ছ থকা ইনষ্টাগ্ৰাম পেজৰ জৰিয়তে, তেতিয়া এই আচলতে অৰ্ডাৰটো আমাৰ বাবে মানে কি আছিল সেইটো বুজাব নোৱাৰোঁ। আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ বুলি যেতিয়া পষ্ট কৰিছোঁ নহয়, কেনেকুৱা মানে সাংঘাতিক একমপ্লিছমেণ্টৰ এটা ভাৱ আৰু যে মানে কিবা এটা কৰিছোঁ আৰু এতিয়া মানে কিবা এটা কৰিব পাৰিম। মানে মানুহে ৰিকগনিশ্যন দিছে নিদিছে সেইটো পিছৰ কথা, কিবা এটা মানে যোনটো অতিকৈ মানে ক্ল'জ টু হাৰ্ট হয় তেনেকুৱা এটা বস্তু কাম কৰি পেলাই কিবা এটা আৰ্ণ কৰা, সেই কথাটো মানে সাংঘাতিক মানে কি ক'ম আৰু বুজাব নোৱাৰা এটা অনুভৱ। এনেকুৱা নহয় যে এইটো অৰ্ডাৰে আমাৰ বাবে অতি বিশেষ আছিল, বাকীবোৰ নহয়। প্ৰত্যেকটো অৰ্ডাৰে আমাৰ বাবে সিমানেই বেছি বিশেষ, কিন্তু এইটো অকণমান স্পেচিয়েল অলপ আৰু। কিন্তু তেতিয়াৰ পৰাই প্ৰত্যেকটো অৰ্ডাৰতে আমাৰ 110% ডেডিকেশ্যনেই থাকে।